हेलो गाइस गुड मर्निंग কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল মোৰ খবৰ ভাল ভাল মানে কি আৰু অসুখ হৈ আছিল ছোৱালীজনী আৰু মোৰ দুজনৰে অসুখ হৈ আছিল তো এতিয়া ভাল পাইছো অলপমান আজি আমাৰ দুটা ঘৰত মানে মাহঁতৰ ঘৰত শ্ৰাদ্ধ আছে তো তালৈকে যাম চোতাল বাধা দি পেলাই মানে বাহি বন কাম কৰি পেলাই মন্দিৰত ছাতি দি পেলাই মানে ওলালো মানে ওচৰতে আছে এনেকৈ যাম ওচৰতে ঘৰ যেহেতুকে ৰাতিপুৱাৰ পৰা একো খোৱা নাই লঘনে আছোঁ তো ভাবিলোঁ মানে অলপমান ফল মূলকে খাই লওঁ খোৱাৰ পৰা মোৰ ছোৱালীজনী বহুত দুৰ্বল হৈ গৈছোঁ তো সেইকাৰণে বেছিকৈ লঘন থাকিব নোৱাৰোঁ মানে একো নাখালে মূৰ চোৰ অলপ ঘূৰাই দিয়ে ফল চলকে খাই লওঁ আৰু এয়া আমাৰ ঘৰত আম পকিলে কিন্তু আমকেইটা মানে অকণমানো টেঙা নাইয়ে মিঠাই আৰু এয়া আপেল তো এতিয়া আমি খাই লওঁ চাওক আমাৰ ঘৰৰে আম হয় অকণমানো মানে টেঙাই নাই মিঠা মজা মজা বুলি কওঁ মজা অকণমান চাহ খাবলৈ মন আছিলে কিন্তু আমাৰ ঘৰত আজি চাহপাত নাই মানে পাহৰি গ'লোঁ চাহপাতটো শেষ হৈ গ'ল তো কফি আছে গাখীৰ নাই খোৱা নহ'বগৈ তো এতিয়া যাওঁ আহি কওক আৰু ভিডিঅ'টো এইফালকে চাই থাকিব আৰু এয়া মই ঘৰ আহি পালোঁ ইয়াৰ প্ৰসাদ চসাদ যোগাৰ হৈ গৈছে এয়া মায়ে প্ৰসাদ মানে কিবা কৰি আছে আৰু এইফালে আছে আমাৰ দেউতাৰ শ্বহীদ বেদী এইটোৱে হৈছে আমাৰ দেউতাৰ শ্বহীদ বেদী আৰু এইটো আমাৰ ঘৰ আৰু ফালে ৰাস্তা ফটোটো জ্বলি গৈছে চিনিব নোৱাৰি আৰু ইয়াতে সৰুকৈ দুটি মানে পুলি ৰুই থৈ দিছে এইটো মহানেমু আৰু এইটো ডালিম পুলি মই এতিয়া গাখীৰ পগাই আৰু ইয়াৰ চাহ দিবৰ বাবে নিমকি আৰু এইটো ভুজিয়া আৰু আছে বিস্কুট বিস্কুট আৰু এয়া গাখীৰৰ চামনি একাপ মই খাই লওঁ এতিয়া মই আপোনালোকক মোৰ দেউতা আৰু মাৰ ফটো এখন দেখুৱাম এইখন এইজনে হৈছে মোৰ দেউতা আৰু এইজন মা দেউতাৰ ঢুকুৱাৰ প্ৰায় 6 বছৰে হ'ল এইফালে আঞ্জা কাটি আছে ৰঙালাও কি ধুনীয়া লগা হৈছে একদম আম গোটা ছোৱালীজনী আম বুলি ৰঙালাওকে খাই আছে দেই আবা একবাৰ এই কেউ চেনিটো খাই আছে ললিপপ আৰু অলপ খাই নিতক কিয় মই দি প্ৰথম যে বাচ্চা গম পাবি আৰু এয়া মই চাহৰ কাৰণে দি সাজি আছো এয়া ৰেডি এটা নেকি ভুজিয়া আৰু বিস্কুট আৰু এইফালে চাহ বনাই আছে চাহ গাখীৰ চাহ খাব নাকি আপোনালোকে খাই যদি কওক দি আছো আহক নেকি আহক আহক আৰু তাত মায়ে চাহ বনাই দি থৈ আহিলে কোনে খাব ভোট জলকীয়া পুঠি পঢ়া হ'ল এতিয়া গাজি খাব ধৰিছে সকলোৱে ৰান্ধনীয়ে হাতত লৈ পেলাই মছলা বটি আছে চাহ ভাত বনাবাই পাৰা নাই হলে ভাত হলে খাই গাজি নহয় নাই মানে গাজি খাই পেলাই ভাত বনাই আছে বা পাকঘৰত
বহুত দিন বোলে বল নহৈছে সেইটো কাৰণে কল খাবাৰ আছে বেছি কৰি পিঠা কলটো ভিডিঅ'ত দিব ভাজি আছে কিমান দূৰৰ পৰা চাওক মাছ মাছ খাব ঠিক আছে মাছ তই এজি বস্তু না মাছ খাব আপোনালোকে মাছ খাব নেকি খাব এয়া ডাঙৰ মাছ কেনে মজা লাগিছে তেল কোলা হৈ গৈছে একদম মাছ মাছ আৰু এইফালে আলু ভাজি আছে আলু সুদা আলু এইটো কি এই মাছ এতিয়া মই ভাজিম পাপৰ এইটো পাপৰ আৰু সৰুকেইটা মোৰ হাঁহ পোৱালি অকণমানিতে খুব মৰম লাগে হাঁহ পোৱালিকেইটা ইফালে ভাত ভাজি আছে ভাত তৰকাৰী তৰকাৰী চৰকাৰী চৰকাৰী আলু ভাজা ভাত আলু ভাজা মাছ আৰু পাপৰ ক'ত পাপৰ ক'ত এয়া গাখীৰ ধুনীয়া চামনি এটা উঠিছে চাওক খুব ভাল লাগে দেই এনেকুৱা চামনি খাই মই একদম মস্ত ভাল পাওঁ আৰু ইয়াত ভাত খাব ধৰিছে সকলোৱে ইয়াক কৈছোঁ আৰু এইফালে কণমানি ভকত ভকত কেইজন বা বহা ষ্টাইল